বন্ধুসকল, তো আপোনালোকে এবাৰ পুনৰ স্বাগতম জনাইছোঁ আমাৰ আজি নতুন ভিডিঅ'লৈ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, উইচ ইণ্ডিয়ান ৱন দ্য নোবেল প্ৰাইজ ইন 1913? 1913 চনত কোনজন ভাৰতীয় নোবেল বঁটা লাভ কৰিছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ৰবীন্দ্ৰনাথ ঠাকুৰ। দ্বিতীয় প্ৰশ্নটো হ'ল, ডিউৰিং হুচ ৰিজন ডিড ফাহেন কম টু ইণ্ডিয়া? কাৰ ৰাজত্বকালত ফাহেনে ভাৰতলৈ আহিছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল অপশ্যন এ, চন্দ্ৰগুপ্ত দ্বিতীয়। হু ট্ৰান্সলেটেড দ্য পঞ্চৰত্ন ইনটু পাৰ্চিয়ান? পঞ্চৰত্ন ফাৰ্চী অনুবাদ কোনে কৰিছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, আব্দুল ফাজল। ৱেন ৱাজ দ্য থাৰ্ড বেটেল অফ পানিপত ফাউট? পানিপথৰ তৃতীয় যুদ্ধ কেতিয়া হৈছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি, 1761 চনত। ৱেন ৱাজ গুড এণ্ড ছাৰ্ভিচ টেক্স ইন্ট্ৰডিউচ ইন ইণ্ডিয়া? ভাৰতৰ কেতিয়া সামগ্ৰী আৰু সেৱা কৰ প্ৰৱৰ্তন কৰা হৈছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, 1 জুলাই 2017 চনত। হাউ মেনি ষ্টেট আৰ দেয়াৰ এলং দ্য কোষ্ট লাইন অফ ইণ্ডিয়া? ভাৰতৰ উপকূল ৰেখাৰ কিমানখন ৰাজ্য আছে? তো অপশ্যন চি, 9খন ৰাজ্য আছে। হাউ মেনি ইউনিয়ন টেৰিটৰিজ আৰ দেয়াৰ এলং দ্য কোষ্ট লাইন অফ ইণ্ডিয়া? ভাৰতৰ উপকূল ৰেখাত কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে? সেই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, 4খন। ৱেন ৱেৰ ভগত সিং, সুখদেৱ এণ্ড ৰাজগুৰু হেংগেড? ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক কেতিয়া ফাঁচি দিয়া হৈছিল? তো অপশ্যন বি, 1931 চনত দিয়া হৈছিল। পি টি ঊষাৰ আত্মজীৱনীখনৰ নাম কি? তো অপশ্যন ডি, গল্ডেন গল। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থাকিবা। দ্য বেটেল অফ প্লাচি টুক প্লেচ অন দ্য বেংক অফ উইচ ৰিভাৰ? প্লাচি যুদ্ধ কোনখন নদীৰ পাৰত হৈছিল? তো অপশ্যন বি, ভাগীৰথী নদী। হু পাব্লিছ দ্য নেশ্যনেল এন্থম অফ আছাম, অ' মোৰ আপোনাৰ দেশ, ইন দ্য বুক কদমকলি? অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ গীতটি কোন কদমকলি নামৰ পুথিখন প্ৰকাশ কৰিছিল? তো লক্ষ্মীনাথ বেজবৰুৱাই কৰিছিল। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ উমেন টু ৰিচিভ দ্য অৰ্জুন এৱাৰ্ড? অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? তো এইটো আছিল অপশ্যন ডি, মনালিছা বৰুৱা মেহতা। ইন 2021 হোৱাট নেশ্যনেল এৱাৰ্ড ডিড লাভলীনা বৰগোহাঁই ৰিচিভ? 2021 চনত লাভলীনা বৰগোহাঁইয়ে কি ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি, এ আৰু বি দুয়োটা। এ হ'ল অৰ্জুন বঁটা আৰু বি হ'ল খেল ৰত্ন বঁটা, দুয়োটাও লাভ কৰিছিল। ইন উইচ ইয়াৰ ৱাজ ফখৰুদ্দিন আলী আহমেদ স্ৱৰ্ণ ইন এজ দ্য 5th প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? কোন চনত ফখৰুদ্দিন আলী আহমেদে পঞ্চম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল? তো অপশ্যন বি, 1974 চনত। হুইচ ৰিভাৰ ফৰ্ম দ্য বৰ্ডাৰ বিটুইন ৱেষ্ট বেংগল এণ্ড আছাম? কোনখন নদীয়ে পশ্চিম বংগাল আৰু অসমৰ মাজত সীমা গঠন কৰে? তো এইটো অপশ্যন বি, সংকোচ নদী। হু ৱাজ দ্য ফাৰ্ষ্ট টু ডিছকভাৰ টি ইন আছাম? কোনে অসমত প্ৰথমে চাহ আৱিষ্কাৰ কৰিছিল? তো এইটো হ'ল শুদ্ধ উত্তৰ অপশ্যন ডি, ৰবাৰ্ট ব্ৰুচ। হোৱাট ইজ দ্য নেম অফ দ্য স্মলেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড বাই এৰিয়া? মাটিকালি অনুসৰি পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম হ'ল অপশ্যন বি, ভেটিকান চিটি। ৱেন ৱাজ দ্য নাটো অপশ্যন ফাৰ্ষ্ট ইউজ ইন ইলেকশ্যন ইন ইণ্ডিয়া? ভাৰতৰ নিৰ্বাচন নেটো বিকল্পটো প্ৰথমে কেতিয়া ব্যৱহাৰ কৰা হৈছিল? তো এইটো হ'ল শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 2013 চনত। হু ইজ নাউন এজ দ্য লায়ন মেন অফ আছাম? কাক অসমৰ সিংহ পুৰুষ বুলি জনা যায়? তো এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি, ৰাধা গোবিন্দ বৰুৱাক অসমৰ সিংহ পুৰুষ বুলি জনা যায়। অন উইচ ডে ইজ ৰাইনো ডে চেলিব্ৰেটেড ইন আছাম? কোন তাৰিখে অসমৰ গড দিৱস হিচাপে পালন কৰা হয়? তো অপশ্যন চি টো ৰাইট হ'ব, 22 ছেপ্টেম্বৰ। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ গভৰ্ণৰ অফ এন ইণ্ডিয়ান ষ্টেট? ভাৰতীয় ৰাজ্য এখনৰ প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? অপশ্যন ডি, বিষ্ণুৰাম মেধি আছিল। আছাম শ্বেয়াৰ এ কমন বৰ্ডাৰ উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেট? কিমানখন ভাৰতীয় ৰাজ্যৰ সৈতে অসম এক উমৈহতীয়া সীমা আছে? তো এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল অপশ্যন বি, 7খন ৰাজ্য। আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন অল কৰি থাকিবা, তেনেহ'লে আপোনাক আমাৰ ভিডিঅ'ৰ নটিফিকেশ্যন আগতে পাই যাবা। আৰু ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি দিবা, তেনেহ'লে আমাক